গাইছ আমাৰ মস্ত সামাৰ ভেকেশ্যনটো গেল ক'তো যাব নাপালোঁ গাইছ তাৰমানে একদিন মামাঠাইত গৈছিলোঁ একদিনে থাকি আহিলোঁ আমি একদিন থাকিছোঁ গাইছ আমাৰ দিনে বেয়া তাৰমানে গাইছ মোৰো অসুখ হৈ থাকে জ্বৰ চৰ কাহ চৰ্দি হৈ থাকে গাইছ এতিয়া আমি ক'ৰবাত আৰু আমি ড্ৰেছ চেছ পিন্ধিলোঁ চাওক ড্ৰেছ চেছ পিন্ধিলোঁ মায়েও ওলাই আছে গাইছ চাব নেকি আপোনালোকে আহক গাইছ আহক চাওক মায়ে কাপোৰ চাপোৰ জাপি থৈ দিছে এয়া চাওক দেখা পাইছেনে গাইছ দিছে গাইছ আপোনালোকক মই এতিয়া ক'ত যাম নকওঁ কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক গাইছ আৰু গাইছ আমিতো যামেই আমাৰ বব যাব আমাৰ বব হতি আছে বব যাব আৰু এটা বেলেগ খুৰীমাও যাব গাইছ সেই গাইছ আপোনালোকে মই কৈছিলোঁ ক'ৰবাত যাম বুলি এতিয়া আহি গ'ল আমাৰ গাড়ী সেইখন গাড়ী আগত ৰঙা ৰঙৰখন নহয় নীলা কালাৰখন এবাৰ দেখা নাপাওঁ ৰ'দ আছে বহুত আমি গাড়ীত উঠি পেলাই দেখা যাব মনটো ভাল লাগি আছে বহুত মোৰ এইখন মন্দিৰ যাব পাৰি কিনে মনটো ভাল লাগিছে বহুত দিনে মোৰ মন্দিৰ যাব পালোঁ আগতে গৈছিল আজিকালি যাব নাপালোঁ বহুত দিনৰ মোৰ যাম মন্দিৰ গাইছ চাওক সেইখন গাড়ী সেইটো মা গাইছ এতিয়া আমি আহি পালোঁ আপোনালোকে কৈছিলোঁ মন্দিৰ আহি পাম বুলি এইটো কি মন্দিৰ আপোনালোকে জানিছেনে নাই এইটো নাৰিকলী মন্দিৰ হয় আৰু দেখিছেনে গাইছ আমাৰ লগত গৰু আহিছে সেয়া কৰিব এইটো কিমান মানুহ চাওক গাইছ কিমান মানুহ দৰ্শন কৰিম আপোনালোকক মই আৰু দেখাই আছোঁ চাই থাকক ভিডিঅ'টো আপোনালোকে এইটো আমাৰ বব ভাল লাগিছে মনটো মন্দিৰ যাব কাৰণে বহুত ভাল লাগিছে আপোনালোকে আহিব সেৱা কৰিব মন্দিৰটোত ভগৱানে আপোনালোকক আশীৰ্বাদ কৰিব গাইছ আৰু এতিয়ালৈকে গাইছ এতিয়া আমি মন্দিৰতে আছোঁ প্ৰসাদ চকাত খালোঁ আৰু গাইছ এইটো কি মন্দিৰ আপোনালোকে জানেনে নাই নামটো এইটো নাৰিকলী মন্দিৰ আগতে বহুত নাৰিকল আছিল নাপায় গাইছ বহুত নাৰিকল সেইকাৰণে নাৰিকলী মন্দিৰ হ'ল গাইছ এইগিলাক চাওকচোন মানুহ কিমান হৈছে ভিৰ লাগি গৈছে মানুহ গাইছ এতিয়া মানুহৰ ভিৰৰ পৰা অলপমান গুচি আহিলোঁ ৰ'বক চাই এজেগাত চোতালতে ইমান দিগদাৰ হৈছে গাইছ ইমান গৰম দিছে ঠাণ্ডা জেগাত আহিলোঁ ৰ'বক এতিয়া বঢ়িয়া
বতাহ দি আছে গাইছ এইবিলাক গাছ দিলে বঢ়িয়া বতাহ দি আছে ইয়াতে গাইছ গাইছ পোতালতে বহুত কষ্ট হৈছে কিন্তু হ'লেও লৈছোঁ এটা সিয়া কৰিছোঁ ভগৱানক মই জানো ভাল হয় পঢ়াত কাৰণ মই মেট্ৰিক পৰীক্ষা কলেজত দিনো মেট্ৰিক পৰীক্ষাটো পাছ কৰিব পাৰোঁ সেনেকৈ মই সেয়া কৰিছোঁ গাইছ আপোনালোকৰো ভাল হওক আপোনালোকে মন্দিৰটোত আহিব গাইছ বহুত ভাল লাগে মন্দিৰটোত আহি একদম চাফ চিকুণ হৈ আছে গাইছ একদম ধুনীয়া গাইছ আৰু এতিয়ালৈকে ভিডিঅ'টো ইমান দীঘলে নকৰোঁ এতিয়ালৈকে ভিডিঅ'টো ইমান দীঘলে নকৰোঁ মোৰ ভিডিঅ'টো চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এতিয়ালৈকে বম বম বম